ফ্ৰেন্ডছ, গুড মৰ্নিং। সকলোৱে ভালে আছেনে? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু মোৰ ইমান ভালো নহয়, ইমান বেয়াও নহয়, ভাল বেয়া মাজতে দিনকেইটা পাৰ কৰিছোঁ। কাৰণ মোৰ অলপ দিনৰ আগতে বেমাৰ হৈ গৈছে। এতিয়া মোৰ বেমাৰ ভাল হোৱাৰ পিছতে আৰু মোৰ এতিয়া মানুহজনৰ বেমাৰ হৈছে। সেইটো কাৰণে এইটো ছিজনটোৱেই হৈছে জ্বৰ, কাহ, চৰ্দি হোৱা। সেইটো কাৰণে ইমানো ভাল নহয়। তেনেকৈ দিনকেইটা পাৰ কৰিছোঁ। যি কি নহওক, আজি এটা নতুন ভিডিঅ' লৈ মই সকলোবোৰ মাজলৈ আহিছোঁ। মোৰ সকলো আজিকালি প্ৰায়ভাগ চলে চুলি স্পা কৰে, পাৰ্লাৰত গৈ স্পা কৰে। মই ভাবোঁ কি ইমান টকা দি 700-800 টকা দি পাৰ্লাৰত গৈ স্পা কৰি অহা সলনি ঘৰতে নিজে কৰাই ভাল। কাৰণ এটা প্ৰডাক্ট কিনিলে সেইটো প্ৰডাক্ট আমি কমচে কম খুব কম পৰিমাণে 7 বাৰমান লগাব পাৰিম। আমি 7 বাৰটো একেলগে নলগাওঁ, কমচে কম 2-3 মাহ মাহৰ মূৰতহে চুলিটো স্পা কৰা হয়। সেইটো কাৰণে আমাৰতো সেইটো লাভ হয়। এতিয়া তাকে দেখাব বিচাৰিছোঁ ঘৰতে বহি কেনেকৈ চুলি স্পা কৰে। চাওক ভিডিঅ'টো আগলৈ সকলোখিনি দেখাই গৈ থাকিম। ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইটো চাব, অকণমান মোৰ কাৰণে টাইম উলিয়াই। এতিয়া মই দেখাব বিচাৰিছোঁ, মই চুলিখিনি ফাৰ্ষ্ট টাইম শ্বেম্পু কৰি লৈছোঁ। ধুনীয়াকৈ শ্বেম্পু কৰি পূৰা ৱাছ কৰি লৈছোঁ। ৱাছ কৰি এতিয়া চুলিবোৰ এতিয়া আধা ভিজা আধা শুকোৱা হৈছে। স্পা ক্ৰীম বহুত কোম্পানীৰ ক্ৰীম থাকে, স্পা কৰা ক্ৰীম, কিন্তু মই ব্যৱহাৰ কৰোঁ লৰিয়েল কোম্পানী। এইটো লৰিয়েল স্পা কৰোঁতে দিবই। এইটো লৰিয়েলৰ হয়, এণ্টি ডেণ্ড্ৰফ হয়। এইটো দিলে চুলিটো শ্বাইনিং কৰি থাকে। এয়া 4-5 চামুচমান মই স্পা ক্ৰীম লৈছোঁ। মোৰ চুলিখিনি কাৰণ চুটি, যদি যাৰ চুলি দীঘল থাকে সেইবোৰে বেছিকৈও ল'ব পাৰে। সকলো নিজৰ নিজৰ ইচ্ছা। আৰু মই এই ডেণ্ড্ৰফ লিকুইডটো ব্যৱহাৰ কৰিছোঁ অকণমান, কাৰণ মোৰ চুলিখিনি আগতে স্পা কৰা হৈ আছে। লিকুইডটো পানীখিনি আৰু ক্ৰীমখিনি মই একেলগে মিক্স কৰিছোঁ। লিকুইডটো ব্যৱহাৰ নকৰিলেও এল'ভেৰা জেল ব্যৱহাৰ কৰিব পাৰে। চুলিখিনি দুফালে পেলাই লৈ পেলানি অলপ অলপকৈ চুলিখিনি লৈ গোটেই চুলিখিনিত ক্ৰীমখিনি সানিব লাগিব। মই ক্ৰীমখিনি লগাই দিলোঁ। লগাই দিয়াৰ পাছত এতিয়া মই গোটেই মাথাটো মাছাজ কৰি দিম। তেতিয়া মাছাজ কৰি দিয়াৰ পাছত তেতিয়া চুলি ঘূৰে ঘূৰে থকা অংশখিনিতো সোমাই যাব। তেতিয়া চুলিবোৰ অকণ মজবুত হ'ব আৰু চুবতে লাগিব আৰু ক্ৰীমখিনি। চাওক, অকণমান টাইম উলিয়াই ঘৰতে কৰক, পইচাটো বাচিলে। আৰু সেই এটা ক্ৰীম আপুনি 4-5 বাৰ লগাব পাৰিলে। দুমানখিনি মই ওপৰলৈ বান্ধি থৈ দিছোঁ। কমচে কম 45 মিনিট সময় ৰাখিব লাগিব। আৰু যোনবোৰ ঘৰৰ বোৱাৰী হয় সেইবোৰে ভাত পানী বনাই কৰি আজৰি হৈ মূৰটো ধুলেও হ'ব। কুহুমীয়া গৰম পানীত টাৱেলখন তিতাই চেপি অকণমান 2-3 বাৰ 4 বাৰ যেইবাৰ 5 বাৰমান দিলে হ'ল, সেক দিলোঁ। এনেকৈ কুহুমীয়া গৰম পানী সেকটো দিব লাগে। তেতিয়া স্পা কৰা ক্ৰীমটো বহি যায় চুলিখিনিত। এনেকৈ সেক দিব লাগে। এতিয়া মোৰ চুলিখিনিতে প্ৰমাণ পাব ঘৰতে কৰা স্পা কেনেকুৱা ধুনীয়া হয়। পাৰ্লাৰ নিচিনা হয় নহয়, মোৰ চুলিখিনিতে প্ৰমাণটো পাই যাব। 30 মিনিট সময় ৰাখোঁ। গৰম পানী মই 3 বাৰমান সেক দিলোঁ। আপোনালোকে কুহুমীয়া গৰম পানী টাৱাল দি এনেকৈ সেক দিব 5 বাৰমান। তাৰপিছত এতিয়া মই অকণমান কামো কৰিবলগীয়া আছে। 45 মিনিট মই কি কৰিম, ঘৰৰ কামকেইটাকে কৰি আজৰি হৈ আকৌ লগ পাই আছোঁ সকলোকে। এয়া 45 মিনিট সময় ৰাখি মই চুলিখিনি ধুই আহিলোঁ। শ্বেম্পু আৰু কণ্ডিশ্যনাৰ দি চুলিখিনি ধুনীয়াকৈ ধুই আহিলোঁ। অহাৰ পিছত এতিয়া প্ৰমাণটো চাব মোক শুকোৱাৰ পাছত। এয়া দেখিছে চুলিখিনি শুকোৱাৰ পাছত চুলিখিনি ইমান ধুনীয়া হৈ গৈছে। মোৰ এনেকুৱা লাগিছে যে মই পাৰ্লাৰতহে চুলিখিনি স্পা কৰি আহিছোঁ, কিন্তু মই নিজে কৰিছোঁ, ঘৰতে কৰিছোঁ। মোৰ বহুতেই ভাল লাগিছে, যথেষ্টখিনি ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে মই নাজানো। যদি ভাল লাগিছে কমেণ্ট কৰি জনাব।
গাইজ আজি মই কম খৰচতে ঘৰতে বহি বহি চুলি স্পা কৰিলোঁ আৰু আপোনালোকেও কৰি চাব ঘৰতে মোক জনাব মই জনাত মোৰ চুলিখিনি মই বহুতেই ভাল পাইছোঁ আগতকৈ কাৰণ মই 2-3 মাহমান চুলিখিনি স্পা কৰা নাছিলোঁ আজি চান্সতে কৰিলোঁ আপোনালোককো দেখালোঁ আপোনালোকে নাভাবিব যে তাৰ চুলিখিনি ষ্ট্ৰেট সেইকাৰণে স্পা কৰি ধুনীয়া হৈছে সেইটো বুলি নহয় সেই বুলি একো কথা নাই মোৰ চুলিখিনি ষ্ট্ৰেট কৰা আজি 4 বছৰ মানেই হ'ল আৰু এবাৰ ষ্ট্ৰেট কৰিলে খুব বেছি এবছৰ খুব বেছি 9 মাহ 8 মাহলৈকে ভাল হৈ থাকে তাৰপিছত চুলিবোৰ নিজে নিজে বেয়া হৈ আহি থাকে কিন্তু মই তাৰ পিছৰ পৰাই চুলিখিনি যেতিয়া অকণমান ভাৰ্চ ল'ব ল'লে তেতিয়াই মই ভাবিলোঁ কি মই স্পা কৰিয়ে চুলিখিনি ঠিক কৰিম মই পাৰ্লাৰ যদি ভিডিঅ'টো চাই কেনেকুৱা পাইছে মোক জনাব ভাল পালে লাইক মাৰিব আৰু যদি কোনোবা নতুন বন্ধু বান্ধৱীয়ে ভিডিঅ'টো চাইছে ছাবস্ক্ৰাইব কৰিব লগতে থকা বেল আইকনটো টিপি দিব আহিবলগীয়া নটিফিকেশ্যনবোৰ পাই থাকিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ